এদিন এখন এটা সিংহই চিকাৰৰ কাৰণে ঘূৰি ফুৰোঁতে কোনোবাই চিকাৰীয়ে পাতি থোৱা এটা গঁড়ালত বন্দী হ'ল। তাৰ পাছত তেনেকৈয়ে বহু সময় চেষ্টা কৰাৰ পাছতো যেতিয়া সিংহটো গঁড়ালৰ ভিতৰৰ পৰা ওলাব নোৱাৰিলে, অৱশ হৈ সিংহটো ৰৈ থাকিলে। তেতিয়া নিজৰ মনতে বুদ্ধি খেলালে যে মই কিবা নহয় কিবা কৰি এই গঁড়ালৰ ভিতৰৰ পৰা ওলাব লাগিব, আৰু বহুত ভোকো লাগিছে, গতিকে কিবা এটা খোৱাৰো ব্যৱস্থা কৰিব লাগিব। তেনে সময়তে এজন মানুহ সেই দিশেৰে আহি আছিলে। তেতিয়া সিংহই মানুহজনক দেখি বৰ সন্তোষ পালে আৰু ভাবিলে এই মানুহজনৰ হতুৱাই মই এই গঁড়ালৰ পৰা বন্দী মুকলি হ'ব লাগিব। কথামতেই কাম, সিংহই মানুহজনক দেখা মাত্ৰকে মাত লগালে, সৌৰা বন্ধু, তুমি মোক এই গঁড়ালৰ পৰা মুক্ত কৰি দিব পাৰিবানে? মানুহজনে সিংহৰ মাত শুনি ভয় খাই তেওঁ যাব ধৰিলে, কিন্তু সিংহই পুনৰ ক'লে, সৌৰা বন্ধু, তুমি মোক এই গঁড়ালৰ পৰা মুক্ত কৰি দিব পাৰিবানে? তেতিয়া মানুহজনে উত্তৰ দিলে, নাই নাই, মই তোমাক এই গঁড়ালৰ পৰা মুক্ত কৰি দিব নোৱাৰোঁ। তুমি মোক গঁড়ালৰ পৰা মুক্ত হোৱাৰ পাছত খাই পেলাবা। নাই নাই বন্ধু, তুমি ভুল বুজিছা। মই তোমাক গঁড়ালৰ পৰা মুক্ত হ'লেও তোমাক মই একো অপকাৰ নকৰোঁ। মোৰ বহু সময় হৈ গ'ল, মই ভোকতে বহুত কষ্ট পাই আছোঁ। যদি তুমি মোক ইয়াৰ পৰা মুক্ত কৰি দিয়া, তোমাক মই একো অপকাৰ নকৰোঁ। সিংহটোৰ অনুনয় বিনয় শুনি মানুহজনৰ অন্তৰত দুখ লাগিলে। ভাবিলে হয়তো সিংহই তেওঁক একো অপকাৰ নকৰিবও পাৰে। তাকে ভাবি তেওঁ লাহেকৈ গঁড়ালটোৰ দৰজাখন খুলি দিলে। সিংহই গঁড়ালৰ পৰা মুক্ত হৈয়ে মানুহজনলৈ চোঁচা ল'লে। তেওঁ মানুহজনক খাব বিচাৰিলে। তেতিয়া মানুহজনে ক'লে, বন্ধু, তুমিতো মোক নাখাওঁ বুলি কৈছিলা, তেতিয়াহ'লে এতিয়া কিয় খাবলৈ আহিছা? তেতিয়া সিংহই হাঁহি মাৰি ক'বলৈ ধৰিলে, হা 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 হা, তই মোৰ কথাত বহুত ভুল কৰিলি। এতিয়া মই মোৰ ভোক তোৰ মঙহেই পুৰাম। তেতিয়া মানুহজন ভয়ত আতুৰ হৈ ইফালে সিফালে চাব ধৰিলে। দেখিলে এটা শিয়াল অলপ দূৰত ৰৈ আছে। তেতিয়া সি বুদ্ধি কৰি শিয়ালটোক মাতিলে আৰু শিয়াল তেওঁলোকৰ ওচৰ পালেহি। তেনেকুৱাতে শিয়ালে সুধিলে, তোমালোকৰ কি হৈছে? মানুহজনক উদ্দেশ্য কৰি ক'লে, তুমি ইমান ভয় খাইছা কিয়? শিয়ালটোৱে তেওঁলোকক সুধিলে, কি হৈছে ঘটনাটো মোক ভাল ধৰণে কোৱাচোন। তেতিয়া মানুহজনে ক'লে যে, চোৱাচোন শিয়াল বন্ধু, এই সিংহটো এই গঁড়ালটোৰ ভিতৰত বন্দী হৈ আছিলে। সি মোক বহুত কোৱাৰ ফলত, মোক নাখাওঁ বুলি কোৱাৰ ফলত মই এই গঁড়ালটোৰ পৰা তাক মুক্ত কৰিলোঁ। আকৌ এতিয়া সিয়ে মোক খাব বিচাৰিছে। তেতিয়া শিয়ালে, সিহে কথা। এটা কাম কৰাচোন, শিয়ালে মানুহজনক ক'লে, কি কাম শিয়াল বন্ধু, কোৱা। কেনেকৈ হৈছিল ঘটনাটো মোক সম্পূৰ্ণ তোমালোকে কৰি দেখুৱাচোন, নহ'লে মই বুজিব পৰা নাই। তেতিয়া শিয়ালে সিংহক উদ্দেশ্যি ক'লে, সিংহ, তুমি গঁড়ালটোৰ ভিতৰত কেনেকৈ ভয় খাই আছিলা মোক দেখুৱাব পাৰিবা নেকি? তেতিয়া সিংহ গঁড়ালটোৰ ভিতৰলৈ বুলি গুচি গ'ল। তেতিয়া মানুহজনে ক'লে, তাৰপিছত কি হৈছিল কোৱাচোন। তেতিয়া মানুহজনে ক'লে, এনেদৰে সিংহটো এইদৰে গঁড়ালত বন্দী হৈ আছিলে, আৰু তেতিয়া দৰজাখন খোলা আছিলে নে বন্ধ আছিলে? তেতিয়া দৰজাখন বন্ধ আছিলে। কেনেকৈ বন্ধ কৰি থোৱা আছিলে? তেতিয়া মানুহজনে দৰজাখন বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পাছত তাৰ পাছৰখিনি হ'ব। তেতিয়া শিয়ালে ক'লে যে হ'ব, আৰু একো ক'ব নালাগে, তুমি এতিয়া ঘৰলৈ যোৱাগৈ। কিয়? বাকীখিনি নুশুনা? মই বাকীখিনি বুজি পালোঁ। মই এই অকৃতজ্ঞ সিংহক বন্দী কৰিবৰ কাৰণে এই খেল খেলিলোঁ। এতিয়া তুমি নিজৰ ঘৰলৈ যোৱাগৈ, আৰু এনে ধৰণৰ অকৃতজ্ঞ প্ৰাণী এনেধৰণে মৃত্যু হওক, নাখাই নবৈ ইয়াতে থাকক। এতিয়া দুয়ো দুফালে গুচি গ'ল, আৰু সিংহ সেই গঁড়ালৰ ভিতৰতে থাকিলে, আৰু তেনেধৰণে নাখাই নবৈ। যদি সাধুটো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু তোমাৰ বন্ধুসকলৰ কাৰণে সাধুটো শ্বেয়াৰ কৰি দিবা, আৰু লগতে লাইক এটা কৰি দিবাচোন, ভাল লাগিব মোৰ। তোমালোকৰ লাইক পালে মোৰ বহুত ভাল লাগে। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল বেবীৰাজ কাৰ্টুন টিভি। আজি তোমালোকক মই এটা সাধু ক'ম, শুনাচোন সাধুটোৰ কথা।